Hello guys, welcome back to my another video. আসলতে আপোনালোকক কৈ দিওঁ যে এই ভিডিঅ'টো আসলতে মই 8 জুলাইতে শ্বুট কৰি থোৱা কিন্তু দিয়া হোৱা নাছিলে কাৰণ মোৰ দাঁতৰ অলপ বিষ আছিলে প্ৰবলেম আছিলে এতিয়া বাৰু ভালকৈ কিউৰ হৈছে তো এই কাৰণে ভিডিঅ'টো দিয়া অলপ লেট হ'ল আৰু আজি ভিডিঅ'টো একচুৱেলি আজি ভাইটি বাৰ্থডে হয় যোনে যোনে নাজানে মই কৈ দিছোঁ মোৰ এটা ভাইটিও আছে আৰু তাৰ আজি বাৰ্থডে হয় 8 জুলাই তো সেয়াই আমি কেক চেক আনিছোঁ এইবোৰ কিবা কিবি তাক অলপ হেৰি কৰোঁ আৰু আজি যিহেতু তাৰ দিন তো ব'লা বাৰ্থডেটো আচলতে এনেকৈ তাক এনেকৈ ছাৰপ্ৰাইজ কৰিবলৈ এটা কেক আনিলোঁ তৎক্ষণাত আৰু মা আৰু দেউতাই গৈছিল আৰু তেনেকৈ একো মানে ডাঙৰকৈ পতা নাই লাইক চবকে মাতি কিন্তু ঘৰৰ বৰমা আৰু বাবাদা আপোনালোকে চিনি পায়ে চাগে তো তেওঁলোককে মাতি আমি তাৰ বাৰ্থডেটো ধুমধামেৰে উদযাপন কৰিলোঁ আৰু ৰাতিলৈ আমাৰ খানাও আছিল সেইখিনি মই কেপচাৰ কৰিবলৈ নহ'ল কিন্তু যিখিনি কেপচাৰ কৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ Happy birthday to you Happy birthday to you Happy birthday to you মই মাৰি দিছোঁ দে ফটো 2 টকা মাৰিছোঁ এতিয়া ফটো ছেশ্যন চলি আছে মইহে ওলাইছোঁচোন ন মে নিকল গই ফটো এইটো মোবাইলৰ পৰা মাৰি আছিলোঁ যদিও এটা আকৌ ভিডিঅ' কৰি আছিলোঁ গম নাপালে বাৰু হৈ গ'ল মই কপি মাৰি লওঁ আকৌ বাৰ্থডে বয়ৰ লগত এতিয়া মোৰটো থোৱা ইমান আন্ধাৰ আহিছে এতিয়া মোৰটো থোৱা এইটো থোৱা আকৌ অকণ আন্ধাৰ আহিছে এয়া কেক চেক কাটিলোঁ এতিয়া পূৰা খাব লাগে আৰু নে কি বাৰ্থডে বয় খাম আৰু পূৰা খাবলৈ মাতি দে আকৌ বাৰ্থডে মস্তিকে কাপড়ানো বাৰ্থডে দাঁতৰ যি কণ্ডিশ্যন তথাপিও কেক খাইছোঁ আৰু মই বাৰু ইমান তেনেকৈ কেক নাখাওঁ কিন্তু কেকটো টেষ্টি আছিলে সেইকাৰণে এপিচ দুপিচ বেছিকৈ খাই দিয়া হ'ল ফেটছৰ কথা চিন্তা নকৰোঁ ছাবস্ক্ৰাইবাৰসকলক দি দিছোঁ প্ৰথম তই দি দে ছাবস্ক্ৰাইবাৰ এনেকৈ দি আপোনালোকক দিছোঁ তাৰপিছত মই খাইছোঁ কেকটো কি হয় নামটো ব্লেক ফৰেষ্ট ভাল লাগিছে টেষ্টি য়াম্মি আৰু বাৰ্থডে পৰা ডাইৰেক্ট গৈছোঁ মেলালৈ যিহেতু মেলা হৈ আছে আমাৰ ঘৰৰ ওচৰতে তো এইকাৰণে মানে এই ভিডিঅ'টো কৰিছিলোঁ আচলতে মই কালি আজি আচলতে এইটো একচুৱেলি লেটেষ্ট ভিডিঅ' হয় তো মই ভাবিলোঁ এই ভিডিঅ'টোৰ লগত জইন কৰি দিওঁ তেতিয়াহ'লে এটা ধুনীয়া ভিডিঅ' হৈ যাব ব্লগ এটা তো তেনেকৈ আপোনালোকক যিমান পাৰোঁ চেষ্টা কৰিলোঁ দেখাবলৈ আৰু ইয়াত পূৰা বেকগ্ৰাউণ্ডত মানে পূৰা মিউজিক চলি আছিলে আৰু যিহেতু কপিৰাইট লাগি যাব পাৰে সেইকাৰণে মই চাউণ্ডবিলাক অফ কৰি থৈছোঁ আৰু এয়া চাওকচোন ইমান ধুনীয়া লাগিছে চকৰিটোত উঠিবলৈ একচুৱেলি আমি তিনিটা আহিছোঁ কাৰণ মেলা বুলি ক'লে আচলতে চকৰিটো নুঠাকৈ থাকিব নোৱাৰি কাৰণ চবতছে ভয় যিটোত লাগে সেইটোৱে হৈছে চকৰিটো নহয়নে তো এয়া সকলোৱে ইমান ধুনীয়া ধুনীয়াকৈ এনজয় কৰিছে কিন্তু মই এটা বস্তু ভাল নাপালোঁ জানেনে মানে কি বস্তু আমি যেতিয়া গুৱাহাটীতো মই মেলা চাইছোঁ তাত মানে প্ৰাইচবোৰ বহুত ৰিজনেবল আছিলে ইয়াত প্ৰাইচেছবোৰ উঠা তাৰ লগত তুলনা কৰি মানে ইয়াত বহুত বেছি চ' সেইটো অলপ ভাল নালাগিলে কিন্তু তথাপিও আমি উঠিলোঁ এনজয় কৰিলোঁ আৰু যিহেতু চকৰিটো উঠাই আমাৰ মটিভ আছিলে চ' চকৰিতে আমি ফাৰ্ষ্ট উঠিলোঁ চাওকচোন আগলৈ কি আমাৰ মানে দশা চকৰিত উঠি এয়া আমি উঠিবলৈ আহিলোঁ আৰু ভয়ো লাগিছে ভয়ে যিহেতু আহিছোঁ এয়া ভাইটিক আকৌ বেলেগ এটা চিটত দিলে বোলে দুটাহে পাৰিব মানে উঠিব সেইকাৰণে অলপ সেইটো টেনশ্যন হৈ আছে তো এয়া ফাইনেলি চকৰি ষ্টাৰ্ট হ'ল চলিবলৈ
মোৰ বুকুখনো ধিপিং ধিপিং বাজি আছিলে বাৰু কি হয় দেখা গৈছে আৰু এতিয়াতো বিন্দাছ ধুনীয়াকৈ গৈ আছে কিন্তু ইয়াত বাৰু ৰখাই দিছে মাজে মাজে যিটো চিঞৰ মাৰিলোঁ নক'ব মানুহে ভাবিছে চাগে এইজনী ক'ৰ পৰা আহিছে ইমান চিঞৰিছে উপায় নাই বেয়া মাতো ওলাই গৈছে মাজে মাজে ইমানেই ঘূৰাইছিলে ভয় লাগি গৈছে আচলতে উঠিছোঁ ক'ব মানে নুঠাকিব মানে মজাটো নাহে ন মেলা বুলি ক'লে আচলতে চকৰিত উঠিলেহে হেৰিটো লাগে এয়া ফাইনেলি ৰখাওঁ হৈছে আৰু তেতিয়াই ভাল লাগিছে মনটো মানুহবোৰে ভাবিছে এজনী কেলৈ উঠিলেও ইমান চিঞৰিছেনে উঠাই নাই নেকি আজিলৈকে এনেকৈ ভাবিছে চাগে ন আৰু মেলাত কি হয় জানেনে এইবোৰ যে লটাৰী চটাৰী এনেকুৱা খেলাই থাকে গেম কিছুমান সেইবোৰ দেখি আকৌ মোৰ বহুত যাওঁ লাগে খেলো লাগে কিন্তু একোৱেই আচলতে লাকে মানে ফেভাৰ নকৰে এবাৰ বাৰু কৰিছিলে দেই গুৱাহাটীত থাকোঁতে এবাৰ মই গৈছিলোঁ যেতিয়া কিন্তু এইবোৰ আৰু মোৰ দ্বাৰা নহ'ব সেইকাৰণে খেলোঁ বুলি গ'লোঁ কিন্তু কি হ'ল জানেনে তাৰপিছত বোলো পইচাবোৰ এনেই যাব বাদ দে নেখেলোঁ সেইকাৰণে নেখেলিলোঁ আৰু ভালেই কৰিলোঁ আৰু এইবাৰ আহিলোঁ ভোকো লাগিল দিয়কচোন মেলাখন ঘূৰি ফুৰিছোঁ যিহেতু এখন ফাষ্টফুডৰ দোকান দেখিলোঁ ইয়াতে চাওমিন ৰোল তেনেকৈ বনাই আছিলে আৰু আমি ভাবিলোঁ ৰোলে খাওঁ ইয়াৰ ৰোল অৰ্ডাৰ দিলোঁ ফাইনেলি আমাৰ ৰোল আহিলে ভাইটিয়ে এগ ৰোল দিছিলে আমি দুজনীয়ে ভেজ ৰোল বিশ্বাস কৰক খাইছোঁ হয় কিন্তু ৰোলৰ যিটো টেষ্ট আছিলে কৈ আছোঁ আগে আপোনালোকে শুনিবই নিশ্চয় কেনেকুৱা পালোঁ চাই থাকক এইটো ৰুটি বনাইছে নে পাপৰ ন সঁচাকৈ কৈছোঁ তেওঁলোকে ৰুটি বনালে নে পাপৰ বনালে গমেই নাপালোঁ ইমান মানে ৱেষ্ট অফ মানি আৰু ইমান ধুনীয়াকৈ আহে তেওঁলোকে কোট চুট ব্লেজাৰ পিন্ধি আশা কৰোঁ যে ভাল হ'ব কিন্তু নাই এইমাত্ৰ গাইজ পালোহি আৰু ইমানেই গেলা খাবলৈ মানে আমি ভেজ ৰোল দুটা খালোঁ তাৰপিছত এগ ৰোল খালে আমি ছয়নিকাই মই ভেজ ৰোল খালোঁ সঁচাই কৈছোঁ ইমানেই গেলা মানে বনাইছে নহয় আমি মানে খালোঁ আৰু যেন তাৰপিছত আহোঁতে এতিয়া ফুচকা খাবলৈ ল'লোঁ ফুচকাও মানে নক'ব আৰু মানে ইমান মানে পানীটো কি হ'ব পানী দিছে মানে কিবা আহিছে ইমান মানে অশান্তি লাগিছে তথাপিও এইবোৰ যেন তেনে খাই আহিছোঁ আৰু দেই মানে এইটোৱে ক'ম যে মেলাত নাখাব মেলাত খোৱাতকৈ বাহিৰতে খুৱাই ভাল নেকি মোৰ মতে আৰু দেই এই চব মেলা নহয় আমি যেতিয়া গুৱাহাটী মেলাখনত গৈছিলোঁ তাত ইমান ধুনীয়া ধুনীয়া বস্তু ওলাইছিলে চব মেলাত নহয় বাৰু কিন্তু কিছুমান এইখন মেলাত মানে ইমানেই খোৱা নাখাব বা চব উঠিব বাকীকেইটা মানে পৰাপক্ষত নাখাব ঘৰত আহি খাব বা বেলেগৰ বাহিৰত খাব মানে ৱেষ্ট অফ মানি সঁচাকৈ কৈছোঁ এনেই পইচা খোৱা গ'ল খং উঠি গৈছে তথাপিও আৰু এই চকৰিতে উঠিলোঁ আৰু চকৰি বাকী চব গাড়ীত উঠা প্ৰাইচবিলাক 70 পাৰকৈ লৈছে তো আপোনালোকে উঠিব পাৰে আৰু 1 মাহমান থাকিব চাগে নাজানো